Hello guys, after a long time, boy khobo khulumbai angni gosone prai and ang boro janane bu ang harsayo so video banayo manana jengni gamini khatini mansifra boybo harsarino rale benikhaine সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নতুন মোৰ ব্লগটো লৈ তো আজি হল বহাগৰ 1 তাৰিখ আৰু আমাৰ ঘৰত চলি আছে বাথৌ পূজাৰ আয়োজন তো এটা আমি সকলোৱে খেৱা লম বাথৌৰ ওচৰত তো বাথৌ পূজানো কি সমুকৈ আৰু বাথৌ পূজানো কেনেকৈ আয়োজন কৰে বা কেনেকৈ পূজা কৰে আমি আমাৰ বড়োসকলৰ বহাগৰ 1 তাৰিখে আমি সকলোৱে কৰোঁ এয়া হল আমাৰ বাথৌৰ থাপনাই ধুনীয়াকৈ সজাই তোলা হৈছে আমি তেনেকৈ সজাই লওঁ তো এয়া ধুনীয়াকৈ চাকি খলিতা আৰু এই যে দেখিছে তিনিটা পাত এই আমাৰ ধৰ্মগুৰুসকললৈ দিয়া হয় সো আমি সকলো এটা সকলো পৰিয়াল মিলি পেলাই খাব পাৰিম এফালে আমাৰ ধৰ্মগুৰুসকলক দিয়া হৈছে আৰু এফালে আমাৰ ঘৰৰ নিজা থাপনা য'ত আমি প্ৰত্যেক মঙ্গলবাৰে চাকি দিওঁ আমাৰ পূৰ্বপুৰুষসকলক অৰ্থাৎ আমাৰ আজু ককাহঁতক তাৰে তেওঁলোকে আমাক উন্নতিৰ পথলৈ আগবঢ়াই নিয়ে আৰু বিহুত তেওঁলোকক মনত পেলোৱা হৈছে কিয়নো আগৰ এনেই মনত পেলোৱা নহয় প্ৰায় চ' বিহুৰ দিনাখনে আমি তেওঁলোকক সেয়া আমাৰ মদ পিঠা আৰু মই ককাহঁতৰ লগতে চাদা খাইছিলে চাদাও দিয়া হৈছিল লগতে পানী আমাৰ বড়োসকলৰ বিশ্বাস যে তেওঁলোকক দিলে আমাৰ উন্নতি হয় বা তেওঁলোকে আমাৰ আশীৰ্বাদ কৰিব চ' দিছ ইজ আৱাৰ লুটুকন আমাৰ খুৰাৰ ল'ৰা আৰু মই গৈছোঁ এতিয়া বৰ্তাহঁতৰ ঘৰত তেওঁলোকৰ ঘৰত আয়োজন কৰিছে দেখাবলৈ চেষ্টা কৰিম কেনেকৈ কৰিছে মই লগ এণ্ড যদি আপুনি ফেচবুকত চাইছে ফেচবুকটো চাই দিব প্লিজ ফ'ল' কৰি দিব এবাৰ ফ'ল' প্ৰায় নকৰে খালি ভিডিঅ'টো চাই আৰু তেনেকৈ লাইক এটা মাৰিবলৈ থৈ দিয়ে চ' ফ'ল'টো কৰি দিব ফ'ল' কৰিলে বিশেষ ভাল লাগিব এণ্ড এইখন হ'ল আমাৰ বৰ্তাহঁতৰ ঘৰ অৰ্থাৎ আয়ং জাহানিবে চ' সেনেই বিচত দিব যাবাই बेनो তেওঁলোকৰো একেই দে বাইদিনো খালাম দে বিখো মানুহ হনো সেই হুনলা মা হনগল বিখো না এই যে বে মা ফাটালি হনো বিখো জিদান ফাটালি যে জিদান ফাটালি সো এক জিদান ফাটালি বুলি কয় জিদান ফাটালি बै सिगाङाव बाथौ ओके फावराग बाथौ ओके मानोना जाहानि गामिनि मानसिफोरा बयबो हारसासो रायलायो बेनिखायनो आं हारसायावनो बुंदो बेखौनो बुंनांगौ हारसाबो बुंनांगौ बर'बो बुंनांगौ सब बाथ्राखौ सोलोंनांगौ ना बेनो दे दा प्रसाद जानो जागोन आरो तो नायबाय था भिडिअखौ मा खालामबाय थानांगौ চাই থাকিব আৰু ভিডিঅ'টো লাষ্টলৈকে পূজা তেওঁলোকক ককাহঁতক দিছে সিফালে বাৰী সিফালে আছে মই জুম কৰি দেখাইছোঁ আৰু আমাৰ বড়ো ভাষাত সেইটো ফুটৰ নাই বুলি কয় দেখাই আছোঁ ৰ'ব মই ককাৰটো জুম উল্টা কৰি পেলাই এণ্ড ভাবিছোঁ যে ভিডিঅ' এটা বনাম আমাৰ গাঁওখন ভালকৈ দেখাম এনেকৈ থাকোঁতে গৈছে চ' দেখাম আজি চান্সতে বিহুৰ নামতে মই এবাৰ ঘূৰিবলৈ যাম যিহেতু বেলেগৰ বিহু তেতিয়া গাঁৱটো দেখাবলৈ চেষ্টা কৰিম কথা কওঁতে মোৰ বহুত স্পীড হৈ যায় কওঁতে বহুত স্পীড হৈ যায় লাহেকৈ ক'বলৈ চেষ্টা কৰিম আৰু যদি ফেচবুকত চাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে প্লাছ ফ'ল' কৰি দিব পেজটো চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ শেষত সকলোৰে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আশা কৰোঁ সকলোৰে ভাল হওক কুশলে থাকক ধন্যবাদ